যোৱাকালি জন্মাষ্টমী বুলি ভীষণ ব্যস্ত মানে ইমানেই ব্যস্ত ফেচবুকটো চাগে মই কালি সম্পূৰ্ণ 1 ঘণ্টাও চোৱা নাই আৰু ৰাতি ভাবিলোঁ পোষ্ট এটা কৰিম বুলি সেয়াও কৰিবলৈ নহ'ল ল'ৰাক শুৱাই থাকোঁতে নিজেও কেতিয়া টোপনি গ'লোঁ সেয়াই গম নাপাওঁ যোৱাকালি জন্মাষ্টমী ভাগ আমাৰ ঘৰৰ নামঘৰতে পতা হৈছিল সেইকাৰণে সকলোৱে ব্যস্ত এতিয়া সকলোৱে নিজৰ কাম নিজে ভগাই মেলি কৰি আছে ঐ তুমি এটা কেনেকৈ আমাৰ আকৌ আয়ুৱে অকণমানি ল'ৰা ছোৱালী দেখাৰ লগে লগে সাৱটি ধৰিবলৈ যায় লাগিলে তাতকৈ সৰুৱে হওক বা ডাঙৰেই হওক মানুহজনে দাড়ি কাটি আহিলে যে বাৰে আহি মোক দেখাই আছেহি এইফালে মায়ে ভকতসকললৈ বুলি পায়স এমুঠি বনাইছে জন্মাষ্টমী বুলি কোৱাৰ লগে লগে পকা মিঠৈ ভাগে মেইন হয়নে নহয় বাৰু আপোনালোকে ক'বচোন নাম পাঠ সকলোবিলাক ধুনীয়াকৈ হৈ যোৱাৰ পাছত ভকতসকলক চাহ আৰু পায়স খাবলৈ দিলোঁ নামঘৰত বনোৱা এই প্ৰসাদ ভাগৰ সোৱাদ কিন্তু অকণমান সুকীয়া অকণমান নহয় বাৰু বহুতেই সুকীয়া মই কিন্তু প্ৰসাদ খাই এনেও বেছি ভাল পাওঁ বাকী আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব আৰু জন্মাষ্টমী কেনেকৈ উদযাপন কৰিলে সেয়াও ক'বচোন